হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? মোৰ খবৰ ভালেই আৰু আশা কৰিছোঁ আপোনালোকৰো ভাল। আজি মোৰ বেকগ্ৰাউণ্ডটো চাই গম পাইছে চাগে, মই এখন পাৰ্কলৈ আহিছোঁ, শ্ৰদ্ধাঞ্জলি পাৰ্ক। ভাবিলোঁ ভিডিঅ' এটা কৰি দিওঁ। মই আৰু এটা ৰেচিপি দিম। আশা কৰোঁ বেলেগ ভিডিঅ'ৰ দৰে আপুনি এইটো ভিডিঅ' ভাল পাব আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। তো আজি মই বনাব ওলাইছোঁ চিৰাৰে মুড়িঘণ্ট। এয়া চিৰা অকণমান লৈছোঁ, অলপ তিয়াই থৈছিলোঁ, আৰু এয়া অলপ মাছ আছিলে। ডাঙৰ মাছ হ'লে ভাল আৰু ভকুৱা মাছৰ। মোৰ তাত এয়াই আছিল, সেইকাৰণে মই এইখিনিৰে বনাওঁ। ভাবিছোঁ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰোঁ। আৰু মই ইয়াত ব্যৱহাৰ কৰিম এইখিনি, আৰু কি কি দিওঁ আপোনালোকে চাই থাকিব। চিৰাৰে মুড়িঘণ্ট খাই খুবেই ভাল লাগে। আমিতো মগু দাইলেৰে বনাওঁ, কিন্তু যিসকলে চিৰাৰে খাই পোৱা নাই, এবাৰ ট্ৰাই কৰি মোক জনাবচোন কেনেকুৱা পালে, ভাল পালে নে বেয়া পালে। মোৰতো খুবেই প্ৰিয়, আমাৰ ঘৰৰো মানে সকলো সদস্যই ভাল পায়। ইয়াতে মই এইখিনি মাছখিনিত মই অলপ নিমখ হালধি সানি লৈছোঁ। এতিয়া আমি এইখিনি অলপমান ফ্ৰাই কৰি ল'ম। এয়া মাছখিনি ভাজি ল'লোঁ মই, আৰু চিৰাখিনি অলপ সময় তিয়াই ৰাখিছিলোঁ যাতে কোমল হৈ যায়। এয়া এনেদৰে ভালদৰে কোমল হ'ব লাগিব। এতিয়া এইখিনি বনাওঁতে কি কি সামগ্ৰী লাগে আপোনালোকে ভিডিঅ'টো চাই থাকিব, অলপো স্কিপ নকৰিব। মই বনাই থাকোঁতে দেখুৱাম। এতিয়া মই কেৰাহীটো তেল দিছোঁ, মিঠাতেল ব্যৱহাৰ কৰিছোঁ। এয়া গৰম হৈছে। এতিয়া মই ইয়াতে তেজপাতা দিছোঁ। এইখিনি অলপ সময় ৰঙচুৱা হোৱালৈকে থৈ দিম। এতিয়া দিছোঁ কেঁচা পিঁয়াজ, এনেদৰে কুটি লৈছোঁ, সৰু সৰুকৈ কুটি লৈছোঁ। ভাজিম। এই ফ্লেমটো ল' ফ্লেম কৰি দিব, নহ'লে লৰাব পাৰে। এতিয়া মই ইয়াতে আদা নহৰু অলপমান দিছোঁ। আদা নহৰুখিনি খুন্দনাত খুন্দি লৈছিলোঁ মই, একেবাৰে ফাইন পেষ্ট নবনালেও হয়। এতিয়া এইখিনি অলপ সময় 2 মিনিট সময় ল' ফ্লেমতে অলপ সময় ভাজি ল'ম। ইয়াৰে মানে যেতিয়ালৈকে কেঁচা বনটো নাযায় তেতিয়ালৈকে। এইখিনি মোৰ ভজা হৈ গ'ল। এতিয়া মই ইয়াতে চিৰাখিনি দি দিম। ভালদৰে মিক্স কৰি দিব। অলপ সময় ভাজিব লাগিব, বেছি সময় নালাগে। সোৱাদ অনুযায়ী দিম নিমখ। প্ৰথমতে বেছিকৈ নিমখ দি নিদিব, অলপমানেই দিব। যদি দৰকাৰ হয় টেষ্ট কৰি চাব, যদি কম যেন পায় আৰু দি দিব পাৰিব, কিন্তু এবাৰ বেছি হ'লে কমাবতো নোৱাৰি। সেইকাৰণে প্ৰথমতে একেবাৰে বেছি দি নিদিব। এতিয়া দিম আমি হালধি, মানে ৰং গুড়া। আৰু দিম জিৰা গুড়ি। জিৰা গুড়ি সৰু চামুচেৰে 1.5 চামুচ দিছোঁ। এতিয়া ভালদৰে মিক্স কৰিম। আৰু 2 মিনিট সময়মান ভাজিলেই হ'ব। বস্তুখিনি যাতে ভালদৰে মিক্স হৈ যায়। অলপমান ভজাৰ পিছত এতিয়া আমি ইয়াতে গৰম পানী ব্যৱহাৰ কৰিম। গৰম পানী দি দিম ইয়াতে। এতিয়া জুইৰ ফ্লেমটো বঢ়াই দিব আৰু এইখিনি ভালদৰে উতলিবলৈ দিব।
মাছখিনি সোনকালে উতলি যায় কাৰণ মই ইয়াতে গৰম পানী ব্যৱহাৰ কৰিছোঁ। এতিয়া আমি ইয়াতে মাছখিনি দি দিম। লগতে কেঁচা জলকীয়াটো দিছোঁ। আপোনালোকে যদি জ্বলা বেছিকৈ খায় অলপ বেছিকৈও দিব পাৰে। মোৰ ইয়াতে ছোৱালীয়ে খাবৰ কাৰণে বেছি দিয়া নাই, এটাই দিছোঁ। এইখিনিতে যদি মোৰ ভিডিঅ' চাই আপোনালোকে ভাল পালে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই পিছলৈ ভিডিঅ' দিলে আপোনালোকে সকলোতকৈ সোনকালে ন'টিফিকেশ্যনটো পায়। চিৰাৰ মুড়ি ঘণ্ট খাই খুবেই ভাল লাগে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। কোনোবা আলহী অতিথি আহিলেও আপোনালোকে এনেদৰে বনাই খুৱাব পাৰে। খুব কম সময়ত খুব কম বস্তুৰে বনাব পাৰি। মোৰ প্ৰায় হৈছেই। এয়া দেখিছেনে অলপমান গোটা হ'বলৈ ধৰিছে আৰু অলপ সময় উতলিব দিম। একেবাৰে একদম মানে ড্ৰাই কৰি দিব নালাগে। মুড়ি ঘণ্টটো অকণমান থপথপীয়া টাইপৰ হয়। হ'বই আৰু 2 মিনিট সময় উতলিবলৈ দিম। মোৰ প্ৰায় হৈ গৈছে। এতিয়া মই মাছৰ মূৰখিনি এনেদৰে ভাঙি ভাঙি দিম। তেতিয়া কি হয় বেছি টেষ্টি হয়। আৰু দেখিছেনে এয়া ধুনীয়াকৈ গলি গৈছে। মোৰ ৰেডি হৈ গ'ল। মাছৰ মূৰখিনি এনেদৰে ভাঙি দিলোঁ।